নমস্কাৰ। মই সমূহ ৰাইজকে নমস্কাৰ জনাইছোঁ। মই আজি কেইটামান বিয়াৰ গীত দিম বুলি ভাবিছোঁ। সকলোৰে পৰা যাতে মৰম চেনেহ পাওঁ। মই আগলৈকে এনেকৈ মই বিয়াৰ গীত দি থাকিম। মই আজি প্ৰথমতে জোৰোণৰ গীতটি গাম। নমস্কাৰ। আহিছে জোৰোণ ৰৈছে গেটত, আইদেৱে শুই আছে মায়েকৰ ৰুমত। লাহে লাহে কৰি মায়ে জগাই উঠা মোৰ আইজনী জোৰোণ পিন্ধাই। আগৰখন ভাৰতে কি কি আনিছ ঐ ৰাম, সমাজৰ আগতে থোৱাহে। পাছৰখন ভাৰতে কি কি আনিছ ঐ ৰাম, আইদেউৰ হাততে দিয়াহে। মাৰাৰ অলংকাৰ থোৱাহে আইদেউ ঐ ৰাম, দেউতাৰ অলংকাৰ থোৱাহে। অযোধ্যা ৰামচন্দ্ৰই অলংকাৰ পঠাইছে ঐ ৰাম, হাত জোৰ কৰি লোৱাহে। মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম, দেউতাৰ অলংকাৰ থোৱাহে। দ্বাৰকাৰ শ্ৰীকৃষ্ণই অলংকাৰ পঠাইছে ঐ ৰাম, হাত জোৰ কৰি লোৱাহে। দৈনিক সম্পৰ্হানে দেশৰ খবৰ জানানে, আধুনিকা জোৰোণত কি কি লাগে জানানে। সকল বিধে পূৰ্ণ হ'ল, এবিধ মাথোন বাকী ৰ'ল। আধুনিকা জোৰোণত সোণৰ নেকলেচ লৈ গ'ল। দৈনিক সম্পৰ্হানে দেশৰ খবৰ জানানে, আধুনিকা জোৰোণত কি কি লাগে জানানে। সকল বিধে পূৰ্ণ হ'ল, এবিধ মাথোন বাকী ৰ'ল। আধুনিকা জোৰোণত সোণৰ খাৰু লৈ গ'ল। দৈনিক সম্পৰ্হানে দেশৰ খবৰ জানানে, আধুনিকা জোৰোণত সোণৰ ব্ৰেচলেট লৈ গ'ল। এক টেকেলি ফুটা গাখীৰ, এক টেকেলি দৈ নিদাৰুণী মা, তাকে খাবা পই মা মোক, তুমি বিয়া দিলা নিদাৰুণী মা।
এক টেকেলি ফুটা গাখীৰ এক টেকেলি দৈ নিদাৰুণী মা তাকে খাবা পাই মা তুমি